Hello friends, এটো মোৰ হাতত দেখা পাইছে কিউব এটা যেটো ৰুবিক্স কিউব বুলি কোৱা হয় এই ৰুবিক্স কিউব সলভ কৰাৰ যি অতি সহজ পদ্ধতি আজি মই আপোনালোকক আজিৰ এই ভিডিঅ' দেখাই দিম আপোনালোকে নিজেও ভিডিঅ' চোৱাৰ পিছত ৰুবিক্স কিউব সলভ কৰিব পাৰিব তো ভিডিঅ' আৰম্ভ কৰাৰ আগতে ৰুবিক্স কিউবৰ ব্ৰিফ ডেসক্ৰিপচন এটা দি লৈছো যে দেখা পাইছে ৰুবিক্স কিউবৰ 6টা সাইড থাকে এটো আপাৰ সাইড এটো ডাউন সাইড ফ্ৰন্ট সাইড এটো ব্যাক সাইড এটো ৰাইট সাইড এটো লেফট সাইড সো এই 6টা হল ৰুবিক্স কিউবৰ সাইড প্রতিটি সাইডত দেখা পাবো 9টাকে পিচ আছে চাও এটো কর্নার পিচ 4টা কর্নার পিচ 4টা কর্নার 4টা কর্নার পিচ আছে আপোনাৰ দুটাকে কর্নার পিচৰ মাজত এটাকৈ আপুনি পাবো এজ পিচ এটো 4টা এজ পিচ আৰু মাজত পাবো এটা সেন্টার পিচ এনেকে 9টা পিচ পাবো এতিয়া চাওক প্ৰতিটো পিচৰে কিছুমান কালাৰ আছে সেন্টার পিচৰ চাওক এটা কালাৰ আছে আৰু আপোনাৰ যেটো এজ পিচ থাকে এটো এজ পিচৰ দুটা কালাৰ থাকে এটা ওপৰত আৰু এটা সাইডত কাখত ওপৰত এটা কাখত এটা কালাৰ এনেকৈ এজ পিচ বিলাকৰ দুটা কালাৰ পাব কৰ্নাৰ পিচ এটা থাকিব তিনিটা কালাৰ এটা ওপৰত এটা আপোনাৰ লেফট সাইডে এটা ৰাইট সাইডে এনেকৈ কৰ্নাৰ পিচ বিলাকৰ তিনিটা কালাৰ পাব তো সেন্টাৰ পিচৰ এটা কালাৰ এজ পিচৰ দুটা কালাৰ আৰু কৰ্নাৰ পিচৰ তিনিটা কালাৰ সেন্টাৰ পিচৰ যেটো কালাৰ আছে এটো সাইডৰ ফেস কালাৰ বুলি কোৱা হয় অৰ্থাৎ সেন্টাৰ পিচৰ যেটো কালাৰ হেইটো হৈছে এই সাইডৰ কালাৰ আৰু এটা বস্তু লক্ষ্য কৰিব যে সদায় আপুনি এই কালাৰ বিলাক কিছুমান নিয়মত থকা দেখা পাব ইয়াত কিছুমান ৰুলছ আছে যেনেকুৱা এটো ব্লু কালাৰ হয় ইয়াৰ অপজিট সাইডে সদায় আপুনি গ্ৰীন কালাৰ পাব আপুনি যিমানে টাৰ্ন নকৰক কিয় যিমানে ঘূৰাই দিয়ক আপুনি এটো চেঞ্জ কৰিব নোৱাৰিব এটো সব ব্লু কালাৰ ইয়াৰ অপজিট সাইডে আপুনি গ্ৰীন কালাৰ পাব ঠিক আপুনি পাব ইয়েলো কালাৰৰ অপজিট সাইডে আপুনি হোৱাইট কালাৰ পাব আৰু আপোনাৰ এটো ৰেড কালাৰ অপজিটত সদায় আপুনি অৰেঞ্জ কালাৰ পাব আপুনি যিমানে টাৰ্ন নকৰক কিয় এই যেটো নিয়ম সেন্টাৰ পিচৰ কালাৰ এটো আপুনি চেঞ্জ কৰিব নোৱাৰিব এটো চাই লওক গ্ৰীন কালাৰ অপজিটত ব্লু কালাৰ এটো আপোনাৰ অৰেঞ্জ কালাৰ অপজিট আপোনাৰ ৰেড কালাৰ ঠিক ইয়েলো কালাৰ অপজিট হোৱাইট কালাৰ আছে এটো আপুনি চেঞ্জ কৰিব নোৱাৰিব তাৰ পিছত আপুনি ৰুবিক্স কিউবক আপুনি তিনিটা লেয়াৰ পাব এটো আপাৰ লেয়াৰ এটো মিডল লেয়াৰ এটো ডাউন লেয়াৰ সো এই তিনিটা কালাৰ পাব যেটো আমি ফাৰ্স্ট লেয়াৰ সেকেন্ড লেয়াৰ আৰু থাৰ্ড লেয়াৰ নামেৰে আমি কম ইয়াৰ উপৰি ৰুবিক্স কিউবৰ আপুনি যেতিয়া মুভমেন্ট কৰিব টাৰ্ন বিলাক যে আমি কৰি থাকো এনেকৈ যে সদায় টাৰ্ন কৰি থাকো মুভ কৰে থাকো তেবিলাকৰ কিছুমান আপুনি নাম আছে নামবিলাক জানিব লাগিব যেনেকুৱা আপুনি এটো আপাৰ লেয়াৰটো যদি আপুনি ক্লকৱাইজ টাৰ্ন কৰে এটো ক'ব আপোনাৰ ইউ আৰু আপাৰ লেয়াৰটোক আপুনি এন্টি ক্লকৱাইজ টাৰ্ন কৰিলে এটো ক'ব ইউ প্ৰাইম ঠিক আপোনাৰ ৰাইট লেয়াৰ যেটো আছে ৰাইট সাইডে যেটো লেয়াৰ আছে এই লেয়াৰটোক যদি আপুনি ক্লকৱাইজ টাৰ্ন কৰে এটো ক'ব আৰ আৰু ইয়াক আপুনি এন্টি ক্লকৱাইজ টাৰ্ন কৰিলে এটো ক'ব আৰ প্ৰাইম ঠিক আপোনাৰ লেফট সাইডে লেফট লেয়াৰ যেটো আছে এটো যদি আপুনি এন্টি ক্লকৱাইজ টাৰ্ন কৰে এটো ক'ব এল প্ৰাইম আৰু যদি তাক ক্লকৱাইজ টাৰ্ন কৰে তাক কোৱা হ'ব এল ঠিক আপোনাৰ ফ্ৰন্ট সাইডে যেটো লেয়াৰ আছে এটো আপোনাৰ ফ্ৰন্ট লেয়াৰ এই ফ্ৰন্ট লেয়াৰটোক যদি আপুনি ক্লকৱাইজ টাৰ্ন কৰে এটো কোৱা হ'ব এফ আৰু ইয়াক যদি আপুনি এন্টি ক্লকৱাইজ টাৰ্ন কৰে এটো কোৱা হ'ব এফ প্ৰাইম ঠিক ডাউন লেয়াৰ যেটো আছে এই ডাউন লেয়াৰটোক যদি আপুনি ক্লকৱাইজ টাৰ্ন কৰে তেতিয়া হলে ইয়াক কোৱা হ'ব ডি আৰু যদি ইয়াক এন্টি ক্লকৱাইজ টাৰ্ন কৰে তেতিয়া হলে ইয়াক কোৱা হ'ব ডি প্ৰাইম লগতে এটা কথা কৈ থওঁ যে আমাৰ এটা মিসকনসেপচন আছে যে আমি যেতিয়া কিউব সলভ কৰিব যাওঁ তেতিয়া আমি এটা সাইড বাছি লওঁ আৰু সাইডৰ কালাৰটোৱে মেচ কৰোঁ কিন্তু এনেকৈ কৰিলে কেতিয়াও আপুনি কিউব সলভ কৰিব নোৱাৰিব কিউব সলভ কৰাৰ সহজ পদ্ধতি যেটো হৈছে যে আপুনি লেয়াৰ বাছিব লাগিব এটা লেয়াৰ আপুনি সলভ কৰিব লাগিব দেন তাৰ পিছৰ লেয়াৰটো সলভ কৰিব তাৰ পিছত লাষ্ট লেয়াৰটো সলভ কৰিব এনেকৈ লেয়াৰ বাই লেয়াৰ আপুনি সলভ কৰিব লাগিব তেতিয়াহে কিউব সলভ কৰিব পাৰিব সো লেয়াৰ কেনেকৈ সলভ কৰিব তো লেয়াৰ সলভ কৰাৰ বুদ্ধিটো হৈছে যে আপুনি যেতিয়া এটা লেয়াৰ সলভ কৰিলে তেতিয়া সেই লেয়াৰৰ ওপৰৰ যিবিলাক কালাৰ তাৰ সেন্টাৰ পিচৰ লগত মেচ কৰাব লাগিব লগতে সাইমুলটেনিয়াছলি আপুনি তাৰ কাখৰ যেটো কালাৰ আছে এটো সাইডৰ যেটো কালাৰ আছে এই সাইডৰ কালাৰটো তাৰে সাইডৰ যেটো সেন্টাৰ পিচৰ যেটো কালাৰ তাৰে লগত একেলগে সলভ কৰি যাব লাগিব অৰ্থাৎ আপুনি যদি ইয়াত এটা এটো যদি আপুনি সাইড বাছি লয় তেতিয়া হলে ইয়াৰ কালাৰটো যেটো হোৱাইট হ'ব লগতে ইয়াত এনেকুৱা এটা পিচ আনিব লাগিব যাৰ ওপৰৰ কালাৰটো হোৱাইট হয় আৰু সাইডৰ কালাৰটো অৰেঞ্জ কালাৰ হয় কাৰণ ইয়াৰ সেন্টাৰ পিচটো আছে অৰেঞ্জ কালাৰ সো ফ্ৰেন্ডস বলক ভিডিঅটো স্টাৰ্ট কৰো সো আপুনি যিকোনো এটা সাইড আপুনি নিজৰ ইচ্ছা অনুসৰি চুজ কৰি ল'ব পাৰে সো মই চুজ কৰি লৈছো যত হোৱাইট কালাৰটো আছে সেন্টাৰ পিচত হেটো সাইড মই চুজ কৰি লৈছো গতিকে এটো হ'ব মোৰ ফাৰ্স্ট লেয়াৰ আৰু এটো লেয়াৰ মই এতিয়া সলভ কৰিবলৈ যাম তো যেতিয়া মই ফাৰ্স্ট লেয়াৰটো সলভ কৰিবলৈ যাম তেতিয়া আমাৰ ফাৰ্স্ট যেটো টাৰ্গেটটো হ'ব যে ইয়াত এটা প্লাস বনোৱা ইয়াত এটা প্লাস বনাব লাগিব অৰ্থাৎ ইয়াত হোৱাইট পিচ এটা আছে
আৰু ইয়াৰ যেটো চাৰিটা এজ পিচ আছে চাৰিটা এজ পিচৰ কালাৰ হোৱাইট হ'ব লাগিব এটো আমাৰ প্ৰথম লক্ষ্য সো তাৰ বাবে আমি বিচাৰি যাব লাগিব যে এজ পিচ বিলাক ক'ত আছে হোৱাইট এজ পিচ বিলাক ক'ত আছে সো আমি যেতিয়া চাও যে ইয়াত এটা হোৱাইট এজ পিচ আছে ইয়াত এটা হোৱাইট এজ পিচ আছে সো ইয়াৰ যিকোনো এটা হোৱাইট এজ পিচ টাৰ্ন কৰি ওপৰত উঠাই দিলো ইয়াত চাও এতিয়া এইটো হোৱাইট এজ পিচটো মিলি গৈছে কিন্তু ইয়াৰ কাখৰ যেটো কালাৰ আছে এটো মিলা নাই গতিকে ইয়াত কাখৰ যেটো আপোনাৰ ৰেড পিচ আছে এটা ৰেড কালাৰ আছে গতিকে ইয়াত আমি টাৰ্ন কৰাই যত ৰেড সেন্টাৰ পিচ আছে তাৰ ওচৰত লৈ যাম সো এটো এনেদৰে আমাৰ ওপৰৰ কালাৰটো মেচ হৈ গৈছে আৰু তাৰ কাখৰ কালাৰটো তাৰ সেন্টাৰ পিচৰ লগত মেচ হৈ গৈছে এতিয়া আমি সেকেন্ড যেটো হোৱাইট পিচ আছে হেতু আমি বিচাৰিম সো এটো এটা হোৱাইট এজ পিচ আছে এটো ঠিক আগৰ দৰে আমি টাৰ্ন কৰাই ওপৰত উঠাই দিলো উঠাই দিলে দেখা পাব যে ইয়াতো ঠিক সেন্টাৰ পিচৰ লগত মেচ কৰা নাই এতিয়া আপুনি টাৰ্ন কৰাই মেচ কৰাব নোৱাৰে কাৰণ এটো যদি আপুনি এনেকৈ ঘূৰাই দিয়ে তেতিয়া হলে এটো আকৌ খেলিমেলি হৈ যাব গতিকে এটো আপুনি ঘূৰাব নোৱাৰিব তাৰ মানে ইয়াক কি কৰিব লাগিব আপুনি টাৰ্ন কৰাই বিপৰীত ফালে লৈ যাব লাগিব অপোজিট সাইডে আপুনি লৈ যাব লাগিব এনেকৈ দুইবাৰ টাৰ্ন কৰাই দিয়ক অপোজিট সাইডে লৈ যাওক চাওক হোৱাইট এজ পিচটো তলত আহি গৈছে এতিয়া আপুনি ইয়াক টাৰ্ন কৰাই ইয়াৰ কাখৰ যেটো ব্লু কালাৰ আছে তাত ব্লু সেন্টাৰ পিচৰ ওচৰত লৈ যাওক সো এনেকৈ লৈ গলো ব্লু সেন্টাৰ পিচৰ ওচৰত এতিয়া চাওক এটো হোৱাইট এজ পিচ আৰু ব্লু সেন্টাৰ পিচৰ লগত মেচ হৈ আছে ইয়াক আপুনি আকৌ দুইবাৰ টাৰ্ন কৰাই ওপৰ লৈ আহক সো এনেদৰে আপোনাৰ এটো এজ পিচটো মেচ হৈ গৈছে সো এটো এজ পিচ মেচ হৈ গৈছে হোৱাইট আৰু কাখৰ সেন্টাৰ পিচৰ লগত এটো হোৱাইট আৰু কাখৰ ৰেড পিচৰ লগত মেচ হৈ গৈছে আৰু এটা হোৱাইট এজ পিচ অটোমেটিক্যালি ওপৰত আহিছে যদিও ই কিন্তু মেচ কৰা নাই গতিকে কি কৰিব লাগিব ঠিক আগৰ দৰে আপুনি টাৰ্ন কৰি অপোজিট সাইডে দুইবাৰ টাৰ্ন কৰাই অপোজিট সাইডে লৈ যাওক লৈ যোৱাৰ পিছত আপোনাৰ যেটো কাখৰ যেটো কালাৰ আছে অৰেঞ্জ কালাৰ ইয়াক টাৰ্ন কৰে আপুনি অৰেঞ্জ সেন্টাৰ পিচ যত আছে তাত লৈ যাওক এতিয়া মেচ হৈছে গতিকে ইয়াক আকৌ দুইবাৰ টাৰ্ন কৰে ওপৰত লৈ আহক সো এনেদৰে আমাৰ চাওক তিনিটা এজ পিচ পুৰা মেচ হৈ গৈছে এতিয়া লাষ্ট আমাৰ যেটো এজ পিচ আছে হেতু আমি বিচাৰি চাম যে এটো আছে ক'ত এক্স্যাক্টলি সো এটো আছে আমাৰ লাষ্ট এজ পিচ সো এটো থাকিব লাগে ক'ত আমাৰ অপোজিট সাইডে ইয়াত থাকিব লাগে ইয়াত যদি থাকে তেতিয়াহলে আমি টাৰ্ন কৰে ওপৰ লৈ যাব পাৰো কিন্তু ইয়াত নাই গতিকে আমি কি কৰিম ইয়াক প্ৰথমতে আমি একবাৰ ৰাইট সাইডে এনেকৈ টাৰ্ন কৰাই দিম টাৰ্ন কৰাই ইয়াত আমি এটা বস্তু লক্ষ্য ৰাখিব লাগিব যে ইয়াত যেতিয়া আমি ৰাইট সাইডে টাৰ্ন কৰাই দিম তেতিয়া সব ইয়াৰ এজ পিচটো আমাৰ যেটো এজ পিচ অলৰেডি মেচ হৈ আছে হেতু আপোনাৰ মুভমেন্ট হৈ যায় মুভ হৈ গৈছে হেতু নিজৰ ঠাইৰ পৰা অন্য ঠাইলৈ গৈছে গতিকে এটো আমি লক্ষ্য ৰাখিব লাগিব যে যাতে ইয়াক আকৌ ঘূৰাই ইয়াত আনিব পাৰি সো এনেকৈ আমি টাৰ্ন কৰাই দিলো টাৰ্ন কৰাই দিয়াৰ পিছত এটো আমি আতৰাই অপোজিট সাইডে লৈ গলো লৈ যোৱাৰ পিছত আগৰ যেটো হোৱাইট এজ পিচ আছে এটো টাৰ্ন কৰে আগৰ ঠাইত মানে ইয়াৰ অৰিজিনাল ঠাইত লৈ আহিলো এতিয়া চাওক এটো এজ পিচটো ইয়াত আছে আৰু অলৰেডি ই মেচ হৈ গল সেন্টাৰ পিচৰ লগত গতিকে ইয়াক আকৌ দুইবাৰ টাৰ্ন কৰে ওপৰত লৈ আনক এতিয়া চাওক ধুনিয়াকে ইয়াত এটা আমাৰ প্লাস বনি গৈছে সো আমাৰ ফাৰ্স্ট লক্ষ্য আছিল যে ইয়াত এটা হোৱাইট প্লাস বনাব লাগে এটো বনি গৈছে সো কাখত কি কালাৰ আছে এটো আপুনি চাব নালাগে ইয়াত হোৱাইটো থাকিব পাৰে বেলেগ কালাৰ থাকিব পাৰে হেতু আমাৰ লক্ষ্য নহয় এটো জাস্ট ইগনোৰ কৰক যে কাখত কি কালাৰ আছে কৰ্নাৰত কি কালাৰ আছে সো এতিয়া আমাৰ ফাৰ্স্ট লক্ষ্যটো আমি এচিভ কৰিলো এতিয়া আমাৰ কাম হ'ল যে কৰ্নাৰ পিচ বিলাকো ঠিক হোৱাইট বনাব লাগে সো এতিয়া আমি বিচাৰি যাম যে আমাৰ হোৱাইট কৰ্নাৰ পিচ বিলাক আছে ক'ত সো হোৱাইট কৰ্নাৰ পিচ বিলাক যতেই নাথাকক কিয় হেবিলাক আমি প্ৰথমতে লৈ যাম আমাৰ লাষ্ট লেয়াৰত এটো লেয়াৰত লৈ যাম তাৰ পৰাহে ওপৰত আনিব লাগিব সো লাষ্ট লেয়াৰত আমাৰ অলৰেডি এটা হোৱাইট কৰ্নাৰ পিচ আমি দেখা পাইছো সো এতিয়া আমি চাম ইয়াৰ আসলতে পজিশনটো ক'ত সো ইয়াত কালাৰ আছে আপোনাৰ হোৱাইট কালাৰৰ ওপৰি আছে ব্লু আৰু অৰেঞ্জ সো এটো পজিশনটো হ'ব যত ব্লু আৰু অৰেঞ্জ সেন্টাৰ পিচ আছে এই ব্লু আৰু অৰেঞ্জ সেন্টাৰ পিচ আছে তাৰ মাজত সো এটো ব্লু আৰু অৰেঞ্জ সেন্টাৰ পিচ নাই গতিকে টাৰ্ন কৰাই লৈ যাম ব্লু আৰু অৰেঞ্জ সেন্টাৰ পিচ থকা সো পাই গলো এটো হৈছে আপোনাৰ ব্লু সেন্টাৰ পিচ এটো অৰেঞ্জ সেন্টাৰ পিচ তাৰ মাজত ইয়াক আনা হৈছে এতিয়া আনাৰ পিছত এটা বস্তু লক্ষ্য ৰাখিব যে হয় হোৱাইট কালাৰটো এইফালে থাকিব এটো লেফট সাইড নহলে ৰাইট সাইডত দুটাৰ যিকোনো এটা সাইডত ৰাখিব লাগিব তলফালে থাকিলে নহব আপুনি হোৱাইট কালাৰটো আপোনাৰ লেফট সাইড বা ৰাইট সাইডে ৰাখিব লাগিব তেতিয়া আপুনি কি কৰিব যদি লেফট সাইডে থাকে তাক টাৰ্ন কৰাই একবাৰ লেফট সাইডে আনিব আৰু যদি হোৱাইট কালাৰটো ৰাইট সাইডে থাকে তাক টাৰ্ন কৰাই আপুনি ৰাইট সাইডে লৈ যাব সো ইয়াত আমাৰ আছে লেফট সাইডে গতিকে আমি লেফট সাইডে টাৰ্ন কৰাই দি ৰাইট সাইডৰ যেটো আপোনাৰ লেয়াৰ আছে সেই লেয়াৰটো একবাৰ তলফালে লৈ আহিম আকৌ কৈছো আকৌ দেখাইছো যেটো হোৱাইট কালাৰটো লেফট সাইডে আছে গতিকে একবাৰ আপুনি লেফট সাইডে লৈ যাওক লৈ পেলাই ৰাইট সাইডৰ লেয়াৰটো তলত লৈ আহক লৈ আহি ইয়াক আকৌ ৰাইট টাৰ্ন একবাৰ কৰাই ল কৰাই যেটো এজ হোৱাইট পিচ আছিল তাৰ ওচৰত লৈ আহক একবাৰ ওপৰ ফালে টাৰ্ন কৰাই দিয়ক চাওক এতিয়া এটো কৰ্নাৰ পিচ ধুনিয়াকে ওপৰত হোৱাইট পিচৰ লগত মিলি গৈছে আৰু কাখত আপোনাৰ ব্লু সেন্টাৰ পিচ আৰু অৰেঞ্জ সেন্টাৰ পিচৰ লগতো মেচ হৈ গৈছে সো এটো হৈছে ইয়াৰ ৰাইট পজিশন এতিয়া আমি বিচাৰি চাম এটো সব লাষ্ট লেয়াৰত আৰু এটা হোৱাইট পিচ আছে
সো এটোৰ দুই কাষে কি কালাৰ আছে ব্লু আৰু ৰেড সো ব্লু আৰু ৰেড সেন্টাৰ পিছৰ মাজত হ'ব ইয়াৰ পজিশন সো এটো হৈছে আপোনাৰ ব্লু এটো ব্লু আৰু এটো হৈছে ৰেড সেন্টাৰ পিছৰ মাজত এটো হৈছে হোয়াইট কৰ্নাৰ পিস এটো ইয়াৰ অৰিজিনাল পজিশন ইয়াতো আপোনাৰ দেখা যায় যে হোয়াইট কালাৰটো আপোনাৰ লেফট সাইডে আছে গতিকে ইয়াক একবাৰ আপুনি লেফট টাৰ্ন কৰাই দিয়ক লেফট টাৰ্ন কৰাই দি ৰাইট সাইডৰ যেটো আপোনাৰ লেয়াৰ আছে সেই লেয়াৰটো তলফালে লৈ আহক আৰু ইয়াক আকৌ ঘূৰাই দি এজ পিছৰ ওচৰ লৈ যাওক আৰু টাৰ্ন কৰি ওপৰ লৈ যাওক চাওক এতিয়া ধুনিয়াকে এটো সাইডৰ গোটেইকেটা কালাৰ মেচ হৈছে লগতে ৰেড পিচ আৰু আপোনাৰ ব্লু সেন্টাৰ পিছৰ লগতো মেচ হৈ গৈছে সো এতিয়া আৰু বিচাৰি চাওক এইটো এটা আপোনাৰ হোয়াইট কৰ্নাৰ পিচ ইয়াৰ দুটা কালাৰ আছে এটা হৈছে আপোনাৰ গ্ৰীন আৰু এটা হৈছে আপোনাৰ অৰেঞ্জ সো ইয়াত গ্ৰীন আৰু অৰেঞ্জ সেন্টাৰ পিছৰ মাজত লৈ যাব লাগিব সো এটো হৈছে গ্ৰীন আৰু অৰেঞ্জ সেন্টাৰ পিচ ইয়াৰ মাজত ইয়াক পজিশন আনা হল এতিয়া চাওক ইয়াৰ যেটো হোয়াইট পিচ আছে এটো হোয়াইট কালাৰ আছে এটো আছে ৰাইট সাইডত গতিকে আপুনি ৰাইট টাৰ্ন কৰাই দি লেফট লেয়াৰটো তলত লৈ আহক এবাৰ ৰাইট টাৰ্ন কৰাই দি লেফট লেয়াৰটো তলত লৈ আহক লৈ আহি ইয়াক আকৌ লেফট টাৰ্ন কৰাই এজ পিছৰ ওচৰত লৈ আহক এতিয়া একবাৰ ওপৰ ফালে টাৰ্ন কৰাই দিয়ক চাওক এটো মেচ হৈ গৈছে এটো মেচ হৈ গৈছে এতিয়া আপোনাৰ বাকি থাকিল এটা কৰ্নাৰ এই কৰ্নাৰটো কোন জায়গাত আছে এটো চাওক এটোৰ পজিশন হ'ব কি ৰেড আৰু গ্ৰীন সেন্টাৰ পিছৰ মাজত তো এটো গ্ৰীন এটো ৰেড সেন্টাৰ পিছ ইয়াক আপুনি ইয়াত লৈ আহক লৈ আহাৰ পিছত এতিয়া আপোনাৰ হোয়াইট কালাৰটো ৰাইট সাইডে আছে গতিকে ৰাইট টাৰ্ন কৰাই দি লেফট লেয়াৰটো একবাৰ তলফালে লৈ আহক আকৌ এজ পিছৰ ওচৰত টাৰ্ন কৰাই লৈ আহক ওপৰ ফালে একবাৰ টাৰ্ন কৰাই দিয়ক এতিয়া চাওক আপোনাৰ এটা সাইডৰ গোটেই কৰ্নাৰ পিচ সেন্টাৰ পিচ এজ পিচ গোটেইকেটাৰ কালাৰ মিলি গৈছে লগতে তাৰ কাখৰ কালাৰ বিলাক তাৰ সেন্টাৰ পিছৰ লগতো মেচ হৈ গৈছে এটো ৰেড সেন্টাৰ পিছৰ লগত এটো ব্লু সেন্টাৰ পিছৰ লগত এটো আপোনাৰ অৰেঞ্জ সেন্টাৰ পিছৰ লগত আৰু এটো আপোনাৰ গ্ৰীন সেন্টাৰ পিছৰ লগত মেচ হৈ গৈছে সো আমাৰ ফাৰ্স্ট লেয়াৰটো সলভ হৈ গ'ল এতিয়া আমাৰ নেক্সট কাম হ'ব আমাৰ সেকেন্ড লেয়াৰটো সলভ কৰা সো সেকেন্ড লেয়াৰটো সলভ কৰাৰ আগতে আপুনি কিউবটো একবাৰ আপসাইড ডাউন অৰ্থাৎ তলটো ওপৰ আৰু ওপৰটো তল কৰি দিব এনেকৈ দিয়াৰ পিছত আমি আৰম্ভ কৰিম সেকেন্ড লেয়াৰ অৰ্থাৎ মিডল লেয়াৰটো সলভ কৰা সেকেন্ড লেয়াৰটো সলভ কৰা অতি সহজ জাস্ট আপুনি কেইটামান ফৰ্মুলা মনত কৰিব লাগিব আৰু ফৰ্মুলা কেইটা লগালে আপোনাৰ সেকেন্ড লেয়াৰটো সলভ হৈ যাব সো সেকেন্ড লেয়াৰৰ কাৰণে মই আগতে যিবিলাক টাৰ্ন কৰাৰ অৰ্থাৎ মুভমেন্টৰ নাম কৈছিলো সেই টাৰ্নৰ নামবিলাক আপুনি এতিয়া মনত ৰাখিব লাগিব এটো আছিল আৰ এটো আৰ প্ৰাইম এটো ইউ প্ৰাইম এটো এল প্ৰাইম এটো এল এটো এফ প্ৰাইম এটো ডি এটো টি প্ৰাইম সো একেটা মুভমেন্ট আপুনি মনত ৰাখিব লাগিব সেকেন্ড লেয়াৰ আৰু থাৰ্ড লেয়াৰ কৰাৰ কাৰণে কাৰণ এতিয়া আপুনি জধেমধে কিউবটোক আপুনি মুভমেন্ট কৰাব নোৱাৰিব বা টাৰ্ন কৰাব নোৱাৰিব ৰিজন হৈছে যে অলৰেডি আমাৰ এটা লেয়াৰ যেটো মেচ হৈ গৈছে সলভ হৈ গৈছে গতিকে আপুনি যদি জধেমধে মুভমেন্ট কৰাই দিয়ে তেতিয়াহলে আপোনাৰ আগৰ লেয়াৰটো খেলিমেলি হৈ যাব সো এতিয়া আপুনি যি কামে নকৰক কিয় আপুনি লক্ষ্য ৰাখিব লাগিব যাতে আপোনাৰ ফাৰ্স্ট লেয়াৰ যেটো সলভ হৈ গৈছে সেই লেয়াৰটো যাতে খেলিমেলি নহয় সো এতিয়া কি কৰিব আপুনি যেহেতু আমাৰ এটো অপোজিট সাইডত যেটো আপোনাৰ ইয়েলো কালাৰ আছে ইয়েলো সেন্টাৰ পিচ আছে গতিকে যিমান ইয়েলো কালাৰ থকা আপোনাৰ পিচ আছে হেবিলাক থাৰ্ড লেয়াৰত হ'ব গতিকে আমাৰ সেকেন্ড লেয়াৰত যিবিলাক পিচ আহিব তাৰ কোনোটোত ইয়েলো কালাৰ নাথাকে সো আমি বিচাৰি চাম যে ইয়েলো কালাৰ নথকা পিচ কোনবিলাক আছে সেইবিলাক আমি বিচাৰি চাম সো প্ৰথম আমাৰ কাম হ'ব কি ইয়াত যিমান পিচ আহিব সব এজ পিচ বিলাকে আহিব কাৰণ এটো সেকেন্ড লেয়াৰ যেহেতু মিডল লেয়াৰত আপোনাৰ এজ পিচ বিলাকে আহিব সো সকলোবোৰ মাজত থাকিব চাওক এটো এটা এজ পিচ এটো মাজত আহি যাব সো এটো এজ পিচৰ কোনো ইয়েলো কালাৰ নাই গতিকে এটো মাজত আহিব এটো এটা এজ পিচ কিন্তু ইয়াৰ ইয়েলো কালাৰ আছে এটো ওপৰ লেয়াৰত থাকিব এটো ইয়েলো কালাৰ আছে ওপৰ লেয়াৰত থাকিব গতিকে আমি দেখা পাইছো এটো এটা ইয়েলো কালাৰ নথকা এজ পিচ এটো আমাৰ মাজত আহিব সো আমি আগতে জানো যে এজ পিচ বিলাকৰ দুটা কালাৰ থাকে সো এটো এজ পিচৰ দুটা কালাৰ আছে অৰেঞ্জ আৰু ব্লু সো এই এজ পিচটোৰ কোনটো পজিশনত যাব অৰেঞ্জ আৰু ব্লু সেন্টাৰ পিচৰ মাজত সো অৰেঞ্জ আৰু ব্লু সেন্টাৰ পিচ এনেকৈ আমি টাৰ্ন কৰাব লাগিব টাৰ্ন কৰাই অৰেঞ্জ আৰু ব্লু সেন্টাৰ পিচৰ মাজত হ'ব ইয়াৰ পজিশন অৰেঞ্জ আৰু ব্লু সেন্টাৰ পিচৰ মাজত ইয়াত হ'ব এটো এজ পিচৰ পজিশন সো ইয়াৰ বাবে আমি কি কৰিব লাগিব এটো এজ পিচ এই ঠাইত আনিব লাগিব সো আনিম কেনেকৈ তাৰ বাবে ফৰ্মুলা আছে ফৰ্মুলা লগাই দিলে ইয়াত আহি যাব সো এতিয়া আপুনি এজ পিচটো ৰাখিব ক'ত ইয়াতে ৰাখিব নে টাৰ্ন কৰি ইয়াতে ৰাখিব সো এটোৰ কাৰণে ফৰ্মুলাটা হ'ল যে আপোনাৰ সেন্টাৰ পিচৰ লগত মেচ হোৱা কালাৰ মেচ হোৱাকৈ হেতু ঠাইত ৰাখিব কাৰণ ইয়াত ৰাখিলে আপোনাৰ কালাৰটো মেচ হৈ আছে সেন্টাৰ পিচৰ লগত ইয়াত ৰাখিলে কিন্তু মেচ হোৱা নাই গতিকে আপুনি ইয়াত লৈ যাব ক'ত য'ত মেচ হৈ আছে অৰেঞ্জ কালাৰৰ লগত মেচ হৈ আছে ইয়াত আপুনি ৰাখিব আৰু ৰাখাৰ পিছত আপুনি যেহেতু ইয়াক ৰাইট সাইড আনিব লাগিব কাৰণ ওপৰৰ যেটো কালাৰ আছে হেতু ব্লু কালাৰ আছে ইয়াক আপুনি ৰাইট সাইড আনিব লাগিব লেফট সাইডে নহয় তাৰ বাবে যেটো
ফৰ্মুলা আছে ফৰ্মুলাটো আমি এতিয়া লগাম সো ফৰ্মুলাটো হ'ল ইউ আৰ ইউ প্ৰাইম আৰ প্ৰাইম ইউ প্ৰাইম এফ প্ৰাইম ইউ এফ এতিয়া চাওক ধুনীয়াকৈ এইটো ইয়াতে যিটো এছ পিচ আছিল ইয়াত আহি গ'ল এইটো অৰেঞ্জ চেণ্টাৰ পিচ আৰু ব্লু চেণ্টাৰ পিচৰ লগত ধুনীয়াকৈ মেচ হৈ গৈছে সো ইয়াত আৰু এটা এছ পিচ দেখা পাইছোঁ যিটোত য়েল্লো কালাৰ নাই গতিকে এইটোক আমি টাৰ্ণ কৰাই লৈ যাম য'ত ৰেড চেণ্টাৰ পিচ আছে তাত লৈ যাম মেচ হৈ গ'ল এতিয়া আপুনি লক্ষ্য কৰিব লাগিব যে এইটো এছ পিচ ৰাইট চাইডে যাব নে লেফ্ট চাইডে যাব সো ওপৰত চাওক ব্লু কালাৰ ৰাইট চাইডে ব্লু কালাৰ নাই ব্লু চেণ্টাৰ পিচ নাই লেফ্ট চাইডে আছে ব্লু চেণ্টাৰ পিচ সো এইটো যিহেতু আপোনাৰ ৰাইট চাইডে নাহে এইটো আহিব লেফ্ট চাইডে সো ইয়াৰ বাবে বেলেগ এটা ফৰ্মুলা লগাব লাগিব সো এই ফৰ্মুলাটো হ'ল ইউ প্ৰাইম এল প্ৰাইম ইউ এল ইউ এফ ইউ প্ৰাইম এফ প্ৰাইম সো চাওক চেণ্টাৰ পিচটো এছ পিচটো আপোনাৰ ইয়াত আহি গ'ল এইটো ব্লু কালাৰ লগত এইটো আপোনাৰ ৰেড কালাৰ লগত মেচ হৈ গৈছে সো এতিয়া আকৌ আমি বিচাৰি চাম যে য়েল্লো কালাৰ নথকা এছ পিচ ক'ত আছে সো এইফালে চাওক এইটো এছ পিচত য়েল্লো কালাৰ নাই আছে কি গ্ৰীণ আৰু অৰেঞ্জ সো এইটোক আমি টাৰ্ণ কৰাই ক'ত লৈ যাম গ্ৰীণ চেণ্টাৰ পিচ য'ত আছে তাত লৈ যাম এইটো গ্ৰীণ চেণ্টাৰ পিচৰ ওচৰত লৈ গ'লোঁ এতিয়া ওপৰত কি কালাৰ আছে অৰেঞ্জ কালাৰ সো অৰেঞ্জ কালাৰ ক'ত আছে ৰাইট চাইডে আছে গতিকে ৰাইট চাইডে প্ৰথম যিটো আমি ফৰ্মুলা লগাইছিলোঁ সেই ফৰ্মুলাটো আকৌ লগাম কাৰণ ৰাইট চাইড এইটো ৰাইট চাইডে নিব লাগিব সো ৰাইট চাইডে নিয়াৰ কাৰণে এটা বেলেগ ফৰ্মুলা আকৌ লেফ্ট চাইডে নিয়াৰ কাৰণে এটা বেলেগ ফৰ্মুলা সো প্ৰথম যিটো ফৰ্মুলা লগাইছিলোঁ সেই ফৰ্মুলাটো এতিয়া লগাম ফৰ্মুলাটো হ'ল ইউ আৰ ইউ প্ৰাইম আৰ প্ৰাইম ইউ প্ৰাইম এফ প্ৰাইম ইউ এফ সো এতিয়া চাওক পিচটো ইয়াত আহি গ'ল এতিয়া আমি দেখা পাইছোঁ লাষ্ট এটা আছে এটা মেটচ হ'বলৈ বাকী আছে আৰু সেইটো হৈছে এইটো এছ পিচ কাৰণ ইয়াত য়েল্লো কালাৰ নাই সো ইয়াক আমি টাৰ্ণ কৰাই ৰেড চেণ্টাৰ পিচৰ ওচৰত লৈ যাম সো ওপৰত আছে গ্ৰীণ কালাৰ আৰু গ্ৰীণ কালাৰটো আছে গ্ৰীণ চেণ্টাৰ পিচটো আছে আমাৰ ৰাইট চাইডে গতিকে চেম ফৰ্মুলাটো আকৌ এবাৰ লগাম ইউ আৰ ইউ প্ৰাইম আৰ প্ৰাইম ইউ প্ৰাইম এফ প্ৰাইম ইউ এফ সো এতিয়া চেক কৰি চাওঁ যে গোটেইকেইটা ছেকেণ্ড লেয়াৰৰ গোটেইকেইটা কালাৰ ধুনীয়াকৈ মেচ হৈ গৈছে মানে আমাৰ ছেকেণ্ড লেয়াৰটো ছল্ভ হৈ গ'ল সো ছেকেণ্ড লেয়াৰটো ছল্ভ কৰাৰ পিছত এতিয়া আমাৰ কাম হ'ল থাৰ্ড লেয়াৰ অৰ্থাৎ লাষ্ট লেয়াৰটো ছল্ভ কৰা সো ছেকেণ্ড লেয়াৰটো ছল্ভ কৰাৰ পিছত আমি ওপৰত লক্ষ্য কৰিম যে য়েল্লো কালাৰৰ অৱস্থাটো কি সো ইয়াত দেখা পাব আপুনি কৰ্ণাৰ পিচৰ কালাৰটো আপুনি লক্ষ্য কৰি লাভ নাই আপুনি লক্ষ্য কৰিব আমাৰ যিবিলাক এজ পিচ আছে আৰু চেণ্টাৰ পিচ আছে তাৰ কালাৰবিলাক কি সো আল্টিমেটলি যিটো আমাৰ চেণ্টাৰ পিচ আছে সেইটো য়েল্লোই থাকিব বাকী এজ পিচবিলাকত কি কালাৰ হয় কেনেকুৱা শ্বেপ বা চিটুৱেশ্যন এটা হৈ আছে ছেকেণ্ড লেয়াৰটো ছল্ভ কৰাৰ পিছত আপুনি ওপৰত যিটো য়েল্লো কালাৰৰ এছ পিচবিলাকৰ যিটো চিটুৱেশ্যন পাব চাৰিটাৰ যিকোনো এটা চিটুৱেশ্যন আপুনি পাব এটা হ'ল যে আপোনাৰ অকল চেণ্টাৰ পিচটো য়েল্লো বাকী এটা এছ পিচটো য়েল্লো নাই সো যিটো মই পাইছোঁ নহ'লে আপুনি পাব যে এনেকুৱা এটা য়েল্লো কালাৰৰ এটা এল হৈছে এইটো এল এইটো এটা য়েল্লো কালাৰ চেণ্টাৰ পিচটো য়েল্লো আৰু ইফালে এটা য়েল্লো এনেকুৱা আপুনি এটা চিটুৱেশ্যন পাব পাৰে যে এটা এল হোৱা চিটুৱেশ্যন নহ'লে এনেকুৱা চিটুৱেশ্যন পাব পাৰে এটা লাইন হৈছে এনেকুৱা এটা য়েল্লো কালাৰ এটা লাইন অৰ্থাৎ চেণ্টাৰ পিচটো য়েল্লো তাৰ দুই কাষে দুটা য়েল্লো কালাৰ পাইছে এনেকুৱা চিটুৱেশ্যন আপুনি পাব পাৰে নাইবা এনেকুৱা চিটুৱেশ্যনো পাব পাৰে যে আপোনাৰ এটা ধুনীয়া এটা য়েল্লো কালাৰৰ প্লাছ পাইছে এনেকুৱা আপোনাৰ হৈ যাব পাৰে সো আমাৰ ইয়াত লক্ষ্য হ'ব যে আমাৰ এটা প্লাছ বনোৱা সেই প্ৰথমৰ দৰে আমি ইয়াত এটা য়েল্লো কালাৰ এটা প্লাছ বনাব লাগিব সো আপুনি যদি প্লাছ অলৰেডি পাই যায় তেতিয়াহ'লে আমাৰ কৰিব লগা একো নাই কাৰণ আমাৰ লক্ষ্য হৈছে প্লাছ বনোৱা সেইটো আপুনি পাই গৈছে আৰু যদি আপুনি ইয়াত এটা লাইন পায় তেতিয়াহ'লে এটা ফৰ্মুলা আছে ফৰ্মুলাটো আপুনি এবাৰ লগাব লাগিব এবাৰ লগোৱাৰ পিছতে প্লাছ হৈ যাব আৰু যদি আপুনি ইয়াত এটা এল পায় তেতিয়াহ'লে আপুনি ফৰ্মুলাটো সেই একে ফৰ্মুলা দুবাৰ লগাব লাগিব তেতিয়া ইয়াত এটা প্লাছ পাই যাব আৰু যদি মোৰ নিচিনাকৈ এতিয়া যিটো পাইছোঁ অকল চেণ্টাৰ পিচটো য়েল্লো তেতিয়াহ'লে আপুনি সেই ফৰ্মুলাটোকে তিনিবাৰ লগাব লাগিব সো এতিয়া মোৰ একে ফৰ্মুলাটো তিনিবাৰ লগাব লাগিব সো ইয়াৰ কাৰণে আপুনি কিউবটো যেনেকৈ ইচ্ছা তেনেকৈ ধৰিব পাৰে কোনো নীতি নিয়ম ইয়াত নাই যেনেকৈ ইচ্ছা তেনেকৈ আপুনি কিউবটো ধৰি পেলাই আপুনি সেই ফৰ্মুলাটো তিনিবাৰ লগাব লাগিব ফৰ্মুলাটো হ'ল এফ আৰ ইউ আৰ প্ৰাইম ইউ প্ৰাইম এফ প্ৰাইম সো এতিয়া চাওক আমাৰ কৰ্ণাৰ মই প্ৰথমতে কৈছোঁ যে কৰ্ণাৰ পিচত কি আছে এইটো চাবলগীয়া নাই কৰ্ণাৰ পিচত আপোনাৰ য়েল্লো আছে নে কি আছে এইটো আমি নাচাওঁ আমি চাম কি চেণ্টাৰ পিচ আৰু এছ পিচবিলাকৰ কালাৰ কি সো ইয়াত চেণ্টাৰ পিচ আৰু এছ পিচবিলাকৰ কালাৰ লৈ ইয়াত এটা এল হৈছে এনেকুৱা এই যে এল এবাৰ লগাইছোঁ ফৰ্মুলাটো এল হৈছে সো ইয়াত কি কৰিব আপুনি যেতিয়া আপোনাৰ এল হৈ যাব তেতিয়া আপুনি কিউবটো কেনেকৈ ধৰিব তাৰ এটা নিয়ম আছে সেই নিয়মতে কিউবটো ধৰিব লাগিব সো কেনেকৈ কিউবটো ধৰিব যে এলটো যাতে আপোনাৰ ইয়াৰ পৰা আৰম্ভ হৈ
ৰাইট সাইডে গৈছে এনেকৈ কিউবটো ধৰিব যদি আপুনি এনেকৈ ধৰে তেতিয়াহ'লে এলটো আপোনাৰ পৰা আৰম্ভ হৈ লেফট সাইডে গৈছে এনেকৈ নধৰিব বা এনেকৈ নধৰিব এনেকৈ নধৰিব ঠিক এনেকৈ যে এলটো আপোনাৰ ৰাইট সাইডে গৈছে এনেকৈ ধৰি পেলাই এই সেম ফৰ্মুলাটো আকৌ এবাৰ লগাওক এফ আৰ ইউ আৰ প্ৰাইম ইউ প্ৰাইম এফ প্ৰাইম সো এতিয়া চাওক আমি এটা লাইন পাই গৈছোঁ তো এতিয়া আপুনি কিউবটো ধৰিব কেনেকৈ এনেকৈ অৰ্থাৎ যেটো লাইন পাইছে লাইনটো আপোনাৰ পৰা আঁতৰি আছে আপোনাৰ পৰা প্যাৰেলাল হৈ আছে এনেকৈ কিউবটো ধৰিব এনেকৈ নধৰিব এনেকৈ বা এনেকৈ ধৰিব কোনো প্ৰবলেম নাই এনেকৈ ধৰিবলৈ ফৰ্মুলাটো আকৌ এবাৰ লগাওক এফ আৰ ইউ আৰ প্ৰাইম ইউ প্ৰাইম এফ প্ৰাইম সো এনেদৰে আমি এটা ধুনীয়া এটা প্লাস পাই গ'লো সো আমাৰ থাৰ্ড লেয়াৰ সলভ কৰা যি আমাৰ প্ৰথম লক্ষ্য সেই প্ৰথম লক্ষ্য আমি এচিভ কৰিলোঁ এতিয়া আমাৰ নেক্সট লক্ষ্য হ'ব যে আমাৰ যিবিলাক কৰ্নাৰ পিচ আমাৰ যিবিলাক এজ পিচ আছে সেই এজ পিচবিলাকৰ কাষৰ যিবিলাক চেণ্টাৰ পিচ আছে সেই চেণ্টাৰ পিচৰ লগত কাষৰ কালাৰটো মেচ হৈছে নে নাই সো এইটো য়েল্লো কালাৰ এজ পিচৰ কাষৰ যিটো কালাৰ আছে অৰেঞ্জ আছে কিন্তু চেণ্টাৰ পিচৰ লগত মেচ কৰা নাই সো এটা মেচ কৰা নাই আৰু এটা চাওক আপোনাৰ এইটো আছে গ্ৰীণ এইটো আছে অৰেঞ্জ এইটো মেচ কৰা নাই এইটো চাওক এইটো ব্লু কালাৰ লগত মেচ হৈ গৈছে এইটো ৰেড কালাৰ লগত মেচ হৈ গৈছে তো দেখা গ'ল যে দুটা পিচ আপোনাৰ কাষৰ চেণ্টাৰ পিচৰ লগত মেচ হৈ গৈছে আৰু দুটা মেচ হোৱা নাই সো এই দুটা মেচ কৰাব লাগিব এইটো মেচ কৰাৰ কাৰণে আমাৰ আছে এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো আপুনি লগাব লগালে আপোনাৰ চাৰিওটা এজ পিচৰ কাষৰ চেণ্টাৰ পিচৰ কালাৰ লগত মেচ হৈ যাব সো ইয়াৰ কাৰণে আপোনাৰ যেটো কিউব আছে কিউবটো আপুনি যে ধৰিব লাগিব তাৰ কাৰণে অলপ নিয়ম আছে নিয়মটো কি যে আপুনি কিউবখন ঠিক এনেকৈ ধৰিব কেনেকৈ যে যেটো এজ পিচৰ চেণ্টাৰ পিচৰ লগত মিলে কালাৰটো মিলা নাই হেতু থাকিব আপোনাৰ ফালে আৰু এটা মিলা নাই হেতু থাকিব আপোনাৰ ৰাইট সাইডে এনেকৈ এটা মিলা নাই আপোনাৰ ফালে আৰু এটা মিলা নাই হেতু আপোনাৰ ৰাইট সাইডে এনেকৈ ধৰি পেলাই এইটো ফৰ্মুলা আপুনি লগাব ফৰ্মুলাটো হ'ল আৰ ইউ দুবাৰ আৰ প্ৰাইম ইউ প্ৰাইম আৰ ইউ প্ৰাইম আৰ প্ৰাইম এতিয়া এবাৰ চেক কৰি চাম যে এইবিলাক মেচ কৰিছে নে নাই সো এইটো মেচ কৰা নাই এইটো কৰা নাই এইটো কৰা নাই এইটো কৰা নাই কিন্তু আপুনি কি কৰিব এবাৰ টাৰ্ন কৰাই চাব যে মেচ হৈছে নে নাই সো এইটো মেচ এটা মেচ হৈছে দুটা মেচ হৈছে তিনিটা মেচ হৈছে চাৰিটা আপোনাৰ মেচ হৈ গ'ল সো আমাৰ থাৰ্ড লেয়াৰ সলভ কৰাৰ আমাৰ সেকেন্ড লক্ষ্যটো আমি এচিভ কৰিলোঁ সো এতিয়া আমাৰ নেক্সট লক্ষ্যটো হ'ব যে আমাৰ যিবিলাক কৰ্নাৰ পিচ আছে কৰ্নাৰ পিচবিলাক নিজৰ নিজৰ অৰিজিনেল পজিশ্যনত আছে নে নাই সো ইয়াত চাওক যে ইয়াৰ কাষৰ দুটা কালাৰ আছে মানে য়েল্লো কালাৰ ওপৰি যি দুটা কালাৰ আছে এইটো হৈছে ৰেড আৰু গ্ৰীণ কিন্তু ই বহি আছে ক'ত ৰেড আৰু ব্লু চেণ্টাৰ পিচৰ মাজত গতিকে ইয়াৰ পজিশ্যনটো ঠিক নাই সো এইটো চাওক এইটো আছে কাষৰ কালাৰ আছে ব্লু আৰু অৰেঞ্জ কিন্তু বহি আছে গ্ৰীণ আৰু ৰেডৰ মাজত সো এইটো মেচ কৰা নাই নিজৰ পজিশ্যনত নাই সো এইটো চাওক এইটো নিজৰ পজিশ্যনতে বহি আছে আৰু নিজৰ কালাৰো ঠিক হয় মানে পজিশ্যন অৰিয়েন্টেশন দুইটা ইয়াৰ ঠিকই আছে সো ইয়াত আমি কৰিব লগা একো নাই সো আৰু এটা চাওক এইটো আছে ৰেড আৰু ব্লু আৰু ব্লু আৰু অৰেঞ্জৰ মাজত বহি আছে সো চাৰিটা কৰ্নাৰ পিচৰ মাজত দেখা পালো যে এটা কৰ্নাৰ পিচৰ পজিশ্যন ঠিক আছে এতিয়া আমি অৰিয়েন্টেশন চোৱা নাই আমি জাস্ট খালি পজিশ্যনটোৱে চাইছো যে এইটো ঠিক আছে বাকিকেইটা ঠিক নাই সো এইকেইটা ঠিক কৰা যাব আপুনি কি কৰিব এটা ফৰ্মুলা আকৌ আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলা লগাব লাগিব সো ফৰ্মুলা লগাৰ আগতে আপুনি কিউবটো ধৰিব ঠিক এনেকৈ যেটো কালাৰ বা যেটো কৰ্নাৰ পিচ নিজৰ পজিশ্যনত আছে পজিশ্যনটো মিলি আছে হেতু যাতে আপোনাৰ ৰাইট সাইডে থাকে এনেকৈ নহয় এনেকৈ ধৰিব ৰাখাৰ পিছত আপুনি এইটো ফৰ্মুলা লগাব লাগিব ইউ আৰ ইউ প্ৰাইম এল প্ৰাইম ইউ আৰ প্ৰাইম ইউ প্ৰাইম এল সো এইটো লগোৱাৰ পিছত চাওক তলত আমাৰ কালাৰ একো খেলিমেলি হোৱা নাই আৰু এতিয়া আমি আকৌ চেক কৰিম যে আমাৰ কৰ্নাৰ পিচবিলাক মেচ হৈ আছে নে নাই বা নিজৰ পজিশ্যনত বহিছে নে নাই সো এইটো আগৰ পৰাই ঠিক আছে এতিয়াও ঠিক আছে এইটো ঠিক হৈ গ'ল এইটো চাওক ৰেড আৰু ব্লু আছে সো এই ৰেড আৰু ব্লু চেণ্টাৰ পিচৰ মাজত বহি আছে এইটো চাওক গ্ৰীণ আৰু ৰেড আছে গ্ৰীণ আৰু ৰেড চেণ্টাৰ পিচৰ মাজত বহি আছে সো পজিশ্যন চাৰিটা কৰ্নাৰ পিচৰ ঠিক হৈ গ'ল আৰু দুটা কৰ্নাৰ পিচৰ অলৰেডি অৰিয়েন্টেশন অৰ্থাৎ কালাৰো মেচ হৈ গৈছে চেণ্টাৰ পিচৰ লগত আমাৰ এতিয়া লাষ্ট লক্ষ্য হ'ব যে আমাৰ এই যি দুটা কৰ্নাৰ পিচ আছে ইয়াৰ অৰিয়েন্টেশন ঠিক কৰা ইয়াৰ বাবে কিউবখন আপুনি এনেকৈ ধৰিব যে যেটো কৰ্নাৰ পিচৰ কালাৰ আপুনি সলভ কৰিব হেতুক আপোনাৰ ৰাইট সাইডে ৰাখিব অৰ্থাৎ আমি এইটো কৰ্নাৰ পিচৰ কালাৰ সলভ কৰিম ইয়াক আমি ৰাইট সাইডে ৰাখিম সো তাত এটা বস্তু লক্ষ্য কৰিব যে যেটো আপোনাৰ য়েল্লো কালাৰ আছে য়েল্লো কালাৰটো ক'ত আছে ৰাইট সাইডে আছে নে আপোনাৰ ফালে আছে ইয়াতো থাকিব পাৰে ইয়াতো থাকিব পাৰে সো হেতুৰ কাৰণে আপুনি কি কৰিব যদি আপোনাৰ ৰাইট সাইডে আছে তেতিয়াহ'লে আমাৰ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো আপুনি
লগাব লাগিব দুবাৰ যদি আপোনাৰ ফালে থাকে অৰ্থাৎ ইয়াত থাকে তেতিয়াহ'লে সেম ফৰ্মুলাটো আপুনি 4বাৰ লগাব লাগিব সো ইয়েলো কালাৰটো যেহেতু আপোনাৰ ৰাইট সাইডে আছে গতিকে আপুনি সেই ফৰ্মুলাটো দুবাৰ লগাব লাগিব ফৰ্মুলাটো হ'ল r প্রাইম d প্রাইম r d এবাৰ হ'ল r প্রাইম d প্রাইম r d দুবাৰ হ'ল এতিয়া চাওক এটো ঠিক ম্যাচ হৈ গৈছে কিন্তু আপুনি ইফালে তলৰ লেয়াৰবিলাক খেলিমেলি হৈছে এটোলৈ আপুনি একদম ভয় কৰিব নালাগে চিন্তা কৰিব নালাগে এটো যেনেকৈ আছে তেনেকৈ থাকিব আপুনি জাস্ট খালি কিউবখন ধুনীয়াকৈ ধৰি ৰাখিব কিউবখন যাতে লৰচৰ নহয় আপুনি এতিয়া ওপৰ লেয়াৰটো টাৰ্ন কৰাই দিয়ক এটো যেহেতু ম্যাচ হৈ আছে গতিকে এটো একো কৰিব নালাগে এটো যেহেতু ম্যাচ হৈ আছে এটো একো কৰিব নালাগে আকৌ টাৰ্ন কৰাই দিয়ক এতিয়া চাওক ইয়েলো কালাৰটো যেহেতু আপোনাৰ ফালে আহি আছে গতিকে সেম ফৰ্মুলাটো আপুনি 4বাৰ লগাব লাগিব r প্রাইম d প্রাইম r d r প্রাইম d প্রাইম r d দুবাৰ হৈ গ'ল r প্রাইম d প্রাইম r d r প্রাইম d প্রাইম r d সো এতিয়া ওপৰ লেয়াৰটো এবাৰ ঘূৰাই দিয়ক আৰু এবাৰ ঘূৰাই দিয়ক এতিয়া চাওক আপোনাৰ কিউবখন ধুনীয়াকৈ সলভ হৈ গৈছে আপুনি চাৰিফালে ঘূৰাই ঘূৰাই চাওক কিউবখন সলভ হৈছে এয়া আছে ৰুবিক্স কিউব সলভ কৰাৰ আটাইতকৈ সহজ পদ্ধতি ভিডিওটো আপুনি পজ কৰি কৰি চাব আৰু ফৰ্মুলাবিলাক মুখস্থ কৰিব আৰু আপোনাৰ কিউবটো সলভ কৰিবলৈ চেষ্টা কৰিব যদি আপোনাৰ ঘৰত কিউব নাই তেন্তে এতিয়া সোনকালে আপুনি এটা কিউব কিনি লওক আৰু কিউবটো সলভ কৰিবলৈ চেষ্টা কৰক আৰু এটো যেহেতু এটা মাইন্ড গেম হয় এটোৱে মাইন্ড ৰিফ্ৰেছ কৰে দুশ্চিন্তা আঁতৰাই ৰাখে গতিকে কিউব সলভ কৰক আৰু মাইন্ড ৰিফ্ৰেছ কৰক সো ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক কৰিব বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা সাজেশনছ থাকিলে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব